নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই দেখুৱাম কেনেদৰে আপোনালোকে APDCL-ত আপোনালোকৰ ইনফৰমেশ্যন কেনেদৰে আপডেট কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ ৱেবছাইটত আপোনালোকে নিজৰ মোবাইল নাম্বাৰ, ইমেইল ID, আধাৰ কাৰ্ড এইবোৰ আপডেট কৰিব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো চাই থাকক কেনেদৰে আপডেট কৰিব, কি কৰিব, ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ প্ৰতি এটি বিশেষ অনুৰোধ, আপোনালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেল আইকনটোত ক্লিক কৰি অল কৰি লওক। বন্ধুসকল, আপোনালোকে APDCL-ত আপোনালোকৰ ইনফৰমেশ্যন আপডেট কৰাৰ কাৰণে আপোনালোকে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক এটা দি দিছোঁ। আপোনালোকে সেই লিংকটোত ক্লিক কৰি এই পেজটোত আহি যাব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে মোবাইল নাম্বাৰ আপডেট। আপোনাৰ যিটো বিদ্যুতৰ কনজিউমাৰ নাম্বাৰ আছে সেই কনজিউমাৰ নাম্বাৰটো ইয়াত বহাই দিয়ক। তাৰপিছত আপুনি ইয়াত কাৰ চিন দেখা পাইছে, কাৰ চিনটোত আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত এনেদৰে আপোনাৰ ইনফৰমেশ্যনবোৰ আহি যাব। তাৰপিছত আপুনি মোবাইল নাম্বাৰ, ইমেইল ID এইবোৰ আপডেট কৰিব পাৰে। বন্ধুসকল, আপোনালোকে যি আপডেট কৰিব বিচাৰে সেই সকলোবোৰ আপুনি ফিল আপ কৰি দিয়ক। তাৰপিছত চিলেক্ট অকুপেশ্যন, ইয়াত আপুনি গভৰ্ণমেণ্ট এমপ্লয় হয় যদি গভৰ্ণমেণ্ট এমপ্লয়, ছেমি গভৰ্ণমেণ্ট এমপ্লয় হয় যদি ছেমি গভৰ্ণমেণ্ট এমপ্লয়, PSU এমপ্লয় হয় যদি PSU এমপ্লয়, তাৰ বাহিৰে যদি অন্য হয় তেনেহ'লে আদাৰ্ছত ক্লিক কৰি দিব। তাৰপিছত আপুনি আধাৰ নম্বৰ দিব বিচাৰিলে দি দিব পাৰে, বাট মই এতিয়া দিব নিবিচাৰোঁ। তো তাৰপিছত আপুনি এইবোৰ ফিল আপ কৰাৰ পিছত আপুনি ছাবমিট বটনত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰত OTP আহিব, আপুনি OTPটো ইয়াত বহুৱাই দিব। তাৰপিছত আপুনি ভেৰিফাই কৰি দিব। বন্ধুসকল, আপোনালোকে দেখা পালে কনজিউমাৰ মোবাইল নাম্বাৰ আপডেট হৈ গ'ল, ছাকচেছফুল হৈ গ'ল। আপোনালোকে এনেদৰে আপোনাৰ APDCL-ত আপোনাৰ ইনফৰমেশ্যন আপডেট কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।